হেল্ল' এভৰিৱান আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো বহুত ভাল চ' ইয়াতে চাওক ঠাণ্ডা দিন আহি গ'ল গাইজ চ' আমি জুই পুৱাব ধৰিছোঁ আৰু জুই পুৱাওঁতে মই আৰু ৰবি ভাবিলোঁ যে অলপ চিকেন ৰ'ষ্ট খোৱা যায় ইয়াতে চাওক পদুমে পইচা দেখাই মোক জ্বলাই আছে যেতিয়া ঠাণ্ডা দিন পৰে এনেকুৱা জুই পুৱাই সকলো মিলি পেলাই কিবা এটা খাব মন যায় আমি এনেদৰে সদায় ৰাতি কিবা না কিবা জুইত বনাই পেলাই খাওঁ চ' আজি মোৰ আৰু ৰবিৰ মন গ'ল অলপ মাংস পুৰা খাবৰ কাৰণে চ' মই ইয়াতে পিঁয়াজ কাটিব ধৰিছোঁ আৰু পিঁয়াজকেইটা ইমান জ্বলা আছিলে মোৰ চকুৰ পৰা পুৰা পানী ওলাই গৈছে আৰু চাওঁতে ইয়াতে মাংসটোও ৰ'ষ্ট হৈ গ'ল আৰু মই চবচে আগত অলপ বইল কৰি লৈছিলোঁ গাইজ ব্ৰইলাৰটো কাৰণ নহ'লে বহুত টাইম লাগি যায় আৰু বাকী চামৰাটো পুৰা ছাই হৈ যায় সৰুকালত যেতিয়া আমি এনেকুৱা জুই পুৱাইছিলোঁ মোৰ পাপাই সদায় এনেকুৱা আলু পুৰি দিছিলে জুইত লগতে বিলাহী পুৰি দিছিলে আৰু খুব টেষ্টি চাটনি বনাইছিলে আৰু মই সৰুৰ পৰাই এইবিলাক খাই বিৰাট ভাল পাওঁ মোৰ টেষ্ট বাট এতিয়ালৈকে চেঞ্জ হোৱা নাই আৰু আজি বিৰাটেই জ্বলা খাব মন গৈছিলে কাৰণ ৰবি আৰু মোৰ দুটাৰে চৰ্দি কাহ দুটাও হৈ আছে চ' মই অলপ বেছিকেই জলকীয়া কাটিছোঁ আৰু সৰুকৈ কাটিছোঁ যেন গুটিটো ওলাই আহে গুটিটো নোলালে কিন্তু জ্বলা নালাগে আৰু আজিকালিৰ যিহে জলকীয়া জ্বলাই নধৰে মাংস পুৰা খাবৰ মজা আজি ওলাই গৈছে গাইজ যেনেকুৱা এইটো ছিঙি আছোঁ মই এটাকৈ আন্ধাৰত ছিঙি আছিলোঁ পটককৈ এটা কাটা মানে হাড্ডি এডাল মোৰ বুঢ়া আঙুলিত সোমাই গ'ল আৰু ইমান বিষাইছে এনেও ঠাণ্ডা দিনত অলপ বেছিয়ে বিষায় চব হাউচৱাইফবিলাকে ৰিলেট কৰিব পাৰিব কাৰণ হাউচৱাইফবিলাকে সদায় কাম কৰোঁতে কিচেনত ক'ৰবাত না ক'ৰবাত দুখ পায়ে যায় আগত মাহঁতক দেখিছিলোঁ যে কেতিয়াবা কিবা হাত কাটি গ'লে চব্জি কাটোতে নিজকে বেণ্ডেড পৰ্যন্তও নলগাইছিলে কৈছিলে যে ঠিক হৈ যাব বাদ দিয়া আৰু আমি আগতে সৰু থাকোঁতে যেতিয়া অলপো দুখ পাইছিলোঁ ডেটল লগাওঁ বেণ্ডেড লগাওঁ চব কিছু লগাওঁ কিন্তু এতিয়া মই ফিল কৰোঁ যে এতিয়া এইটো টাইমেই নহয় আমাৰ কাৰণে ভাবিবৰ কাৰণে নিজৰ কাৰণে ভাবাটো যেন আমি পাহৰিয়ে গৈছোঁ হাউচৱাইফ হোৱাৰ পিছত নিজৰ বাচ্ছাটোৰ কাৰণে আৰু নিজৰ হাজবেণ্ডটোৰ কথা বেছি ভাবা যায় কি সিহঁতে কি খাই ভাল পাব কেতিয়াবা আমাৰ যেতিয়া গাটো ঠিক নাথাকে তেতিয়াও আমি নিজেই বনাই খুৱাব লাগে আৰু খাব লাগে আগত মাৰ ঘৰত থাকাতে অলপ কিবা এটা হ'লেই আমি খালি বিচনাতে বাগৰি থাকিছিলোঁ আৰু পানীও মাহঁতেই আনি দিছিলে মা বা পাপাই বাট একো নাই চব লাইফতে এইটো ষ্টেজ চবৰে আহে কাৰণ হাজবেণ্ডবিলাকেও বহুত কষ্ট কৰে সৰুতে সিহঁতেও কাম নকৰে কিন্তু সিহঁতেও সদায় আমাৰ কথাই ভাবে যে ল'ৰা ছোৱালীকেইটাক নিজৰ ৱাইফক কেনেকুৱা মই খুচ ৰাখিব পাৰিম আৰু সিহঁতেও কামাই কৰিবৰ কাৰণে ৰাতিপুৱাই ওলাই যায় বহুত মাথা লগায় বহুত কষ্ট কৰে চ' এভৰিৱান হেজ টু গ' থ্ৰু দিছ লাইফ চাইকেল চ' আই এম ৰিয়েলি গ্ৰেটফুল টু গড কি মই এইখিনি কৰিব পাৰিছোঁ আৰু ৰবিও এইখিনি কৰে আমাৰ কাৰণে থেংকছ এ লট লাইফটো অলপ ইজি হৈ যায় জানেনে যেতিয়া আপোনাৰ যোনটো লাইফ পাৰ্টনাৰ হয় সেইটো বহুত ছাপৰ্টিং হয় আৰু টাচ উড ৰবি বহুত ছাপৰ্টিভ হয় গাইজ কাৰণ সি মোক ভিডিঅ' বনাওঁতে হেল্প কৰে আৰু বহুত কিছু বস্তুতে হেল্প কৰি দিয়ে সি খালি কুকিং কৰিব ইমান নোৱাৰে মোৰ হাতেৰে খানা খাই বহুত ভাল পায় সি কয় যে তুমি বনাবা আৰু মই খাম আৰু বাকী তোমাক মই হেল্প কৰি দিম আৰু কৰেও পিছে মই লাভ গুৰুটো নহয় কিন্তু ষ্টিল মই এইটো ভাবোঁ যে যিকোনো এটা ৰিলেশ্যনশ্বিপ এটা সংসাৰ চলাবৰ কাৰণে এটা ল'ৰা বা এটা ছোৱালী দুয়োটাইও কৰিব লাগিব 50% নিজৰ এফৰ্টছ লগাব লাগিব তেতিয়া যায়হে ৰিলেশ্যনশ্বিপটো আগত বাঢ়ে আৰু মৰম থাকে চ' চাওক এইটো কওঁতে আমাৰ অলম'ষ্ট ইয়াতে পিটিকাটো ৰেডি হৈ গ'ল আৰু ইয়াতে মই একদম ইউনিক বস্তু এটা ইউজ কৰিছোঁ সেইটো হ'ল চানা খুব ভাল পাওঁ মই চানা খাই পেলাই আৰু ৰবিও খাই ভাল পায় তো মই ভাবিলোঁ মাংস পুৰাত আজি অলপ ডিফাৰেণ্ট কৰি চাওঁ আৰু এইবাৰ প্ৰথমবাৰ মই তিল ইউজ কৰিছিলোঁ আৰু প্ৰথমবাৰৰ কাৰণে মই চানাও ইউজ কৰিছোঁ আৰু এইটো মোৰ প্ৰিয় মিমি এইটো চাগে চবেই খাই ভাল পায় খালি মই বুলি নহয় চবেই খাই ভাল পায় এইটো মই ক্ৰাছ কৰি পেলাই দিলোঁ আৰু ইয়াৰে মছলাটোও লগত দি দিলোঁ কিন্তু ইয়াৰে অইলটো মই ইমান ভাল নাপাওঁ চ' মই স্কিপ কৰি দিলোঁ আপোনালোকে যদি ভাল পায় দিব পাৰে তাৰপিছত আহিলে মেইন পাৰ্ট হাতেৰে সানিব লগাটো মই হাতেৰে সানি বেয়া নাপাওঁ কিন্তু মোৰ হাতত বহুত জ্বলা ধৰে মোৰ নেক্সট দিনালৈকে হাতটো পুৰি থাকে আপোনালোকে ক'বচোন কাৰ এনেকুৱা হয় মোৰ ছালটো কোমল চাগে ডেটছ ৱাই চ' ইয়াতে মই হাতেৰে তবু সানিছোঁ কাৰণ মোৰ তাতে গ্লাভছ নাছিলে নেক্সট টাইম গ্লাভছ পাৰচেজ কৰিম কিন্তু গ্লাভছ লগাই পেলাই মোৰ ভাল নালাগিব মোৰ ফিলটোৱে নাহিব খাবৰ কাৰণে চ' ইয়াতে মই সানিব ধৰিলোঁ এটাকৈ যেন পূৰা
টেষ্টটো ইনফিউজ হৈ যায় গোটেইকেইটাৰ ইয়াতে ভইচ অভাৰ দিওঁতে চাওঁতে মোৰ মুখত পানীয়ে আহি গ'ল আৰু এবাৰ খাবলৈ মন গ'ল কিন্তু ইমান খোৱাও ভাল নহয় এইবিলাক চানা বাট ইয়া দ্যাটছ অল আৰু আশা কৰিছোঁ আজিৰ ভ্লগটো চাই আজিৰ ভ্লগ বুলি নকওঁ আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে আৰু যদি ভাল লাগিছে দেন আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কেনেকুৱা লাগিলে বা আপোনালোকৰো কিছুমান কথা মোৰ লগত শ্বেয়াৰ কৰিব কমেণ্টত গাইজ মোৰ বহুত ভাল লাগিব এণ্ড থেংকছ ফৰ ৱাচিং ওৱান্স এগেইন আপোনালোকে মোক মৰম দিব এইটোৱে আশা কৰিছোঁ আৰু আগলৈকেও মই আপোনালোকৰ লগত বহুত কিছু ভিডিঅ' শ্বেয়াৰ কৰিম কাৰণ উইণ্টাৰত জুইত কি বনাম এইবিলাক দেখুৱাম আপোনালোকক চ' চাই থাকিব এয়া হ'ল আমাৰ ৰেডি চিকেন পুৰা উইথ চানা ইয়াতে বহুত কিবা বস্তু হৈ গ'ল আৰু ইমান ঢেৰ বনিছে যে নেক্সট দিনা ৰাতিপুৱালৈকেও থাকিল চ' টিল দেন ষ্টে টিউন